মই চিমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আৰু আজি হৈছে ধনতেৰছ আৰু এতিয়া যাবলৈ লৈছোঁ মন্দিৰলৈ বুলি, হনুমান মন্দিৰ। আৰু কি কিনো টাউনলৈ গৈ চাওঁ। আৰু ইমানটো দামী বস্তু নিকিনো, কিন্তু কম দামী আনিম। কি আনিম এতিয়া গৈ আছোঁ। 10টা বাজিব হ'ল আৰু মন্দিৰলৈও যাওঁ। মন্দিৰৰ পৰা আহি কি কিনো আপোনালোকক দেখাম। আৰু আপোনালোক চাগে সকলোৱে কিবা কিবি দামী দামী বস্তু কিনিব, আমি চাগে ইমান দামী বস্তু কিনিব নোৱাৰিম। তো চাওঁ কি কিনো, গৈ থাকোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া আহি পালোঁহি হনুমান মন্দিৰ। আৰু মঙলবাৰ দিনটোত মই ভগৱানৰ ওচৰত চাকি এগছ নজ্বলালে মনটো ভাল নালাগে। আৰু চাবচোন, মন্দিৰলৈ আহিলে এনেই মনটো ভাল লাগে। যিমান বিপদ বিঘিনি যিয়ে নাথাকক কিয়, মন্দিৰলৈ আহিলে মনটো খুবেই পবিত্ৰ লাগে। সেইকাৰণে আহিলোঁ মন্দিৰলৈ বুলি। আজি ধনতেৰছো যিহেতু নেকি, মই আহি মন্দিৰতে এগছ চাকি জ্বলাই ল'লোঁ। আৰু বজাৰো কেইটামান কৰিব লগা আছিলে, সেইটো কাৰণে মন্দিৰতে প্ৰথম সোমাই ল'লোঁ। সোমাই লৈ আকৌ মই ওলালোঁ কিবা এটা লওঁ বুলি, ধনতেৰছ বুলি। আৰু সোণ ৰূপটো কিনিবতো সক্ষমতা নায়েই, তো সেইটো কাৰণে ভাবিলোঁ এনেকৈ কিবাকৈ লওঁ। আৰু চাকিও ল'লোঁ, মই এইফালে চাকিও পালোঁ, মাটি চাকি। আহি পালোঁহি আৰু এতিয়া ভাতকেইটা বনাই লওঁ। গোসাঁনীকো খুৱাই মেলি ল'লোঁ। কি আনিলোঁ সেইখিনি মই আপোনালোকক দেখাম। আৰু গাটো খুবেই ভাল নহয়। আৰু এতিয়া মই তিতাকেৰেলাকেইটা কাটি লওঁ। ভাত পানী বনাই আজৰি হৈ পেলাই মই আপোনালোকক সকলোখিনি দেখাম। আৰু ঘৰ পাওঁতে যিহেতু দেৰি হ'ল, আৰু এফালে মই কেইটামান তিতাকেৰেলা ল'লোঁ কাটিবলৈ। আৰু এফালে মই দাইল পাতি দিলোঁ লগতে। টাউনৰ পৰা আহি পাওঁতে আৰু ভাত পানী বনাই খাই মেলি ৰেডি হওঁতে বহুত দেৰিও হ'ল আৰু ভাগৰো লাগিলে, সেইকাৰণে অলপ শুই দিলোঁ। আৰু এতিয়া সন্ধিয়া 6টা বাজা নাই, 6:30 বজাৰ পৰা নিয়মখিনি কৰিম। এতিয়া কি আনিলোঁ ধনতেৰছৰ দিনাখন, ইমান সোণ ৰূপ একো অনা নাই দেই। সৰু সুৰাকৈ কিবা এটা আনিছোঁ, আপোনালোকক দেখাম। আৰু সেই অনুপাতে মই চাকি জ্বলাম আজি 14 গছ। আৰু সেইখিনি নিয়মখিনি কৰিবলৈ বাকী আছে। আৰু মই ধুনীয়াকৈ কাপোৰযোৰ পিন্ধি ল'লোঁ, কটনৰে ছেট এযোৰ পিন্ধি ল'লোঁ। এতিয়া মই দেখাওঁ আপোনালোকক কি আনিছোঁ। দেৱালীৰ কাৰণে মই চাকি লৈ আহিলোঁ। আৰু ইয়াত ইমান বেছি নেকি জেগা নাই, সেইটো কাৰণে মই একাউণ্টৰ গছ আনিছোঁ। আৰু এইফালে লগতে মই শলিতাও লৈ আহিছোঁ। আৰু ইয়াৰ পৰাই মই 14 গছ চাকি ইয়াত জ্বলাম, ইয়াৰ পৰাই জ্বলাম। আৰু পানী থ'বৰ কাৰণে এটা মই পাত্ৰ আনিলোঁ, খাই থাকোঁ। আৰু তেনেকৈ একো অনা হোৱা নাই। আৰু এইফালে মই নিমখ পেকেট আনিছোঁ। আৰু যিমানখিনি সক্ষমতাৰ পাৰিছোঁ সিমানখিনি আনিছোঁ আৰু নিয়মটো কৰিবলৈ। আৰু তেনেকৈ আগতেও অনা হৈছে, লক্ষীমা আনিছোঁ পিতলৰ। এইবাৰ সেইটো কাৰণে সৰু সুৰাকৈ পাতি থৈছোঁ, আগতেও ইমান ডাঙৰকৈ পতা নাই। আৰু এবাৰো তেনেকৈ নিয়মটো কৰি থওঁ। আৰু ইমানখিনিও শক্তি নাই যে সোণ ৰূপ কিনি আনি আমি ধনতেৰছৰ নিয়ম কৰিম। তো সেয়ে সৰু সুৰাকৈ আনিছোঁ। এতিয়া চাকি তাকিখিনি আয়োজন কৰোঁ, ঘৰ দুৱাৰ পানীখিনি ছটিয়ালোঁ। আৰু এতিয়া 14 গছ চাকি জ্বলাওঁ। ক'ত জ্বলাওঁ সেইখিনি আপোনালোকে চাই থাকিব। 6:04 হৈছে আৰু 6:31 পৰা নিয়মখিনি কৰিব লাগে পূজাৰ। গতিকে মই গোটেইখিনি ৰেডি কৰি ৰাখিছোঁ। আৰু খালি গোসাঁনী অকণমান আমনি কৰি আছে, তাইক লৈ দিব লাগে। আৰু মই গোটেইখিনি চাকিৰ পৰা আদি কৰি মই গোটেইখিনি দেখিছোঁ, মই গোটেইখিনি ৰেডি কৰি ৰাখিছোঁ। আৰু খালি সময়টো হ'লে মই জ্বলাম। আৰু এতিয়া তাইও অকণ আমনি কৰিছে, সেইকাৰণে মই তাইক লৈ পেলাই অকণ ৰখিছোঁ, ৰেডি কৰি ৰাখিছোঁ। বাচ্ছাও আছে, সেইটো কাৰণে ইমানখিনি সময় যা যোগাৰ কৰিব নোৱাৰিবও পাৰোঁ। মই আগতীয়াকৈ ৰেডি কৰি ৰাখিছোঁ। তাই এতিয়া আমনি কৰাৰ কাৰণে মই তাইক অকণমান লৈ দিলোঁ। এতিয়া গোসাঁনী জয় জয় গাই দিয়া। জয় 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 জয়। দেখিছা, অকণ নাচি দিয়া, অকণ নাচি দিয়া। লা 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 লা। এই ধুনীয়াকৈ নাচিবও পৰা হৈছে, ধুনীয়াকৈ যি কওঁ তাকে শুনে। আৰু কৈ দিয়া, জয় জয় গাই দিয়া, অকণমান জয় জয় গাই দিয়া। জয় 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 জয়। এতিয়া অকণমান লাজো কৰিছে, গাই দিয়া, গাই দিয়া। লা 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 নাচি দিয়া, নাচি দিয়া। গতিকে আপোনালোকেও চাগে ঘৰে ঘৰে চবৰে ঘৰতে পাতিছে। তো আমিও সৰু সুৰাকৈ নিয়মটো কৰিছোঁ। আৰু চাই থাকোঁ বাৰু ভিডিঅ'টো, কি কৰিব পাৰোঁ।
জয় জয়খন গাই দিয়া জয় জয়খন গাই দিয়া জয় 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 অকণমান নাচি দিয়া লা 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 নাচি দিয়া অকণমান জয় 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 লা 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 আকৌ নাচি দিয়া দিয়া লা 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 আকৌ নাচি দিয়া Lala kan nasi ya, lala kan la 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 la. দেখুৱাই দিয়া La 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 la. Ada apa deh? Good girl. Abang Gusani good girl. Bye bye. Tata Good tiga, girl. Good girl. Tata tiga. Tata, bye bye. Tuloy. গোটেইখিনি নিয়ম কৰি মেলি আজৰি হ'লোঁ আৰু এতিয়া কাপোৰ সলোৱাই নাই আৰু চাকিৰ ওপৰতো দিলোঁ তুলসী তলতো দিলোঁ ওপৰত গৈ আৰু এতিয়া গোটেইখিনি নিয়ম কৰি মেলি হৈছে আৰু ভুলো হ'ব পাৰে ইমানখিনি মই নাজানো যিমানখিনিলৈকে পাৰিছোঁ সেইখিনি মই নিয়ম কৰিছোঁ আৰু ধনতেৰছৰ যদি ভিডিঅ'টো চাই ভাল লাগে কমেণ্ট কৰিব যাৰ যাৰ ভাল লাগে আৰু সকলোৱে চাগে ঘৰত পাতিছে সৰু সুৰাকৈ হ'লেও বা যিবিলাকে ডাঙৰ পাতিছে সেইটো বৰ বেলেগ কথা আমি সৰু মানুহ সৰুকৈয়ে পাতিছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব